हेलो बंधुসকল पुनर्बार आन एटी भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। আজি উপস্থিত আছো বঙাইগাঁৱৰ বাঘেশ্বৰী পাহাৰত। এয়া দেখিছে ওপৰলৈ গাড়ী নিব নোৱাৰি, আমি খোজকাঢ়ি যাব লাগিব। তো যাও বলক এতিয়া ওপৰলৈকে যাও। বহুদিন পিছত আপোনালোকৰ মাজলৈ আহি এটি নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিছো। মাজে মাজে গৈ আছো, এয়া দেখিছে চাৰিওফালে জংগল আৰু আমি গৈ আছো এতিয়া ওপৰলৈকে মেইন ভিউ পইণ্টলৈকে গৈ আছো। আৰু ইয়াত দুটা ৰাস্তা আছে, আনফালে এইটো ৰাস্তাৰে যাব পাৰি, আমি এইটো ৰাস্তাৰে যাব পাৰি আৰু এতিয়া আমি এইটো ৰাস্তাৰে যাম। এইটো ৰাস্তাৰে গ'লে অলপ শ্বৰ্ট হয়। তো যাওঁ বলক ওপৰলৈকে মেইন ভিউ পইণ্টলৈকে যাওঁ, তাৰ পৰা আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। তো আহি পাই গ'লো ফাইনেলি এয়া বাঘেশ্বৰী পাহাৰ। এয়া দেখিছে আপোনালোকে, আমি ওপৰলৈকে গৈ আপোনালোকক ভিউ পইণ্টটো দেখাবলৈ চেষ্টা কৰোঁ। তো এতিয়া দেখিছে ইয়াৰ পৰা গোটেই দেখা পোৱা, দেখিছে ভিউ পইণ্টটো ইয়াৰ পৰা চাব ওপৰৰ ফালে। আমি এতিয়া ওপৰত যাই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ যে মই ভিউ পইণ্টটো কেনেকুৱা, কি দেখা যায়, গোটেইবিলাক আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমে ইয়াত এটা সেৱা জনাই আমি আগলৈ বুলি আগবাঢ়িলোঁ। আমি তাত উঠিমগৈ এতিয়া আগত। আপোনালোকক সকলোৱে দেখুৱাব চেষ্টা কৰোঁ যে ইয়াৰ পৰা চাব ইয়াৰ ভিউ পইণ্টটো যে কিমান ধুনীয়া লাগে। ইয়াত দেখিছে সকলোবোৰ দেখা পোৱা যায়, ইয়াতে নিউ বঙাইগাঁও গোটেইখিনি ইয়াৰ পৰা দেখা পোৱা যায়। তো দেখিছে আপোনালোকে, সঁচাকৈ ভালে লাগে। তো এয়া দেখিছে চাৰিওফালৰ দৃশ্য, সঁচাকৈ মনোমোহা। আহি ইয়াত আজি সঁচাকৈ বহুত ভাল লাগিছে। তো আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ।